জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা নমস্কাৰ স্বাগতম জনাইছো ভিডিঅ'টোলৈ যেহেতু এতিয়া এয়াৰপৰ্টৰ সন্মুখত জুবিন্দা অনুৰাগী লাখ লাখ অনুৰাগী দেখাই আছো মানে সকলোবোৰ মানে সুখত ভাঙি পৰা নিচিনা ইমান অনুৰাগী ইমান আহিছে মানে কোনেও ভৰি দিব জেগা নোহোৱা হৈছে অকণমান ওলাই আজি এয়াৰপৰ্টৰ সন্মুখত লাখ লাখ মানুহে আহি ভিৰ কৰিছে গোটেই নিশা মানে সন্ধিয়াৰ পৰা মানুহ ভৰ্তি আছে যেহেতু এতিয়া যিমানে সময় ওচৰ চাপি আহি আছে তিমানে উৎকণ্ঠা বাঢ়ি গৈ আছে হাজাৰ হাজাৰ ল'ৰা ছোৱালী বুলি কথা নাই বুঢ়া ঠেৰা সকলো আহিছে যেহেতু জুবিন গাৰ্গক এবাৰ চাবৰ কাৰণে ওচৰৰ পৰা ইমান আকস্মিক বিয়োগত সকলো এফালৰ পৰা ভাঙি পৰিছে যেন এটা ধুমুহা মায়াবী নিশা এনে গোৱা নাছিলে তেখেতৰ গান যেনেকৈ গাই থৈছিলে তেনেকৈ গোটেই নিশাটো এতিয়া দেখিছেনে এই গোটেই নিশাটো মানুহৰ ভিৰ ভাৰ গোটেই নিশাটোত যেহেতু গাড়ীত দেখিছে গাড়ীটো লগাই লৈছে যেহেতু জয় জুবিন্দা জুবিন গায়কৰ কিমান ভাল পায় তেনেহ'লে কিমান অনুৰাগী প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন গায়ক আছে এই জুবিনবিহীন নিশাটো মানুহে কিমান কষ্ট কৰিছে মানুহৰ কিমান কষ্ট হৈছে কষ্টক নেওচি মানে কষ্ট অনুভৱ নকৰি তথাপিও অনুৰাগী যেহেতু জুবিন গায়কক চাবৰ কাৰণে সকলো হিলদল ভাঙি আহিছে এফালৰ পৰা এয়া যেহেতু এয়াৰপৰ্টৰ পৰিৱেশ এয়াৰপৰ্টৰ সন্মুখত গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত ইমান মানুহ যেনিয়ে চাই তেনিয়ে মানুহ দুনিয়াৰ মানুহ আহিছে মানে কোনো কাকো একো খাতিৰ কৰা নাই কোনো কাকো একো পুলিচলৈও ভয় নকৰে পুলিচ প্ৰশাসনেও মানে একো কৰিব পৰা নাই ইমান ভিৰ ইমান মানুহ কণ্ট্ৰল কৰিব পাৰিছে নোৱাৰিছে তেনেকুৱা নিচিনা হৈ গৈছে মানে কণ্ট্ৰললৈও বাধা নাচায় চব অনুৰাগী যিহেতু জুবিনৰ অনুৰাগী আহি মানে গোটেই কিছুমান মানে পাগলৰ দৰে হৈ গৈছে যিহেতু তেখেতৰ জুবিনদাক যেহেতু কাষত নাই জুবিনদাৰ অবিহনে আজি নিশা কটাইছে লাখ লাখ অনুৰাগী আহি এয়াৰপৰ্টৰ সন্মুখত ভিৰ কৰিছে যেহেতু জুবিনদা আহি পাবলৈ আৰু বেছি সময় নাই সময় যিমানেই চমু চাপি আহিছে সিমানেই মানুহৰ উৎকণ্ঠা বাঢ়িছে সকলোৱে মানে এটা আগ্ৰহেৰে ৰখি আছে যে জুবিনদা আহিব যেনেকৈ নহওক আহিব এতিয়া নশ্বৰ দেহ আহা বুলি ক'বলৈ ভাল নালাগে তথাপিও জুবিনদা আহিব যিহেতু সকলোখিনি একদম এফালৰ পৰা দেখিছেনে কিমান মানুহ মানে মাথা গণিব নোৱাৰা নিচিনা ইমান দূৰলৈকে এয়া এয়াৰপৰ্টৰ সন্মুখত দেখিছে নহয় এই বগা বোৰ্ডখন গেটটো সেইটোৱে এয়াৰপৰ্টৰ গেট হয় সন্মুখত এইটো দেখিছেনে এইটো এয়াৰপৰ্টৰ গেট হয় কিন্তু ইয়াৰ সন্মুখত মানুহ দেখিছে মানুহ কিমান মানুহ চাব যিহেতু এইটো হৈছে মানে জুবিনবিহীন নিশা বুলি ক'ব লাগিব এই ভইচ চাট লাইভছ অন দেখিছেনে মানে ইয়াতে ডিছপ্লে কৰি ৰাখিছে জুবিন গায়কক সন্মান জনোৱাৰ কাৰণে চবফালে চাৰিওফালে ডিছপ্লে লগাই ৰাখিছে ডিছপ্লেত মানে অকল জুবিন গায়কৰ ফটোৱে ওলাই আছে চাৰিওফালে কিমান এটা মানে মৰ্মাহত মানে মানুহবোৰৰ চবৰে মুখত মানে হাই কি হৈ গ'ল চব চেছ তেনেকুৱা টাইপৰ মানে জুবিনদা তুমি আহিব লাগিব নহ'লে নহ'ব তেনেকুৱা নিচিনা বহুতৰে মুখত বহুতৰে মানে শ্লোগান চলি আছে জুবিনদা অমৰ হওক জুবিনদা জিন্দাবাদ মানে বহুতেতো গানটো গায়ে আছে যিহেতু জুবিনদাই আগতেই কৈ থৈ গৈছিলে যে মায়াবিনী ৰাতিৰ বুকুত এই গানটো আগতে গাই থৈ গৈছিলে যিহেতু তেখেতে নিজে কৈ থৈ গৈছিলে যে এই গানটো মই মৰিলে গাব লাগিব সেইকাৰণে এই গানটো লৈ পেলাই বহুতে এই গানটো অনবৰতে মানে এনি টাইম গায়ে আছে তথাপিও মানে শেষ হোৱা নাই মানে গোটেই মানুহ ভাগৰি পৰা নাই যেহেতু গোটেই ৰাতি এতিয়া ৰাতিপুৱা বৰ হ'লহি সময় এতিয়া 2:30 বাজিছে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি থাকোঁতে সময় 2:30 বাজিছে সময় 2:30 বজাৰ আগত আপুনি ভাবি চাওক কিমান মানুহ 2:30 বজালৈকে এতিয়া যিহেতু 3:10-15 আহি ফ্লাইটখন নামিব বুলি শুনিছিলোঁ কিন্তু কিমান সময়ত নামিব এতিয়ালৈকে জনা নাই জনামতেদি আৰু অলপ সময় আছে বেছি সময় নাই যিমানে ওচৰ চাপি আহি আছে অনুৰাগী ভিৰ বাঢ়িছে অনুৰাগীৰ মানে উৎকণ্ঠা বাঢ়িছে কি কৰিব কি নকৰিব সকলোৰে মানে এটা চিন্তা নিচিনা হৈছে আৰু অলপ চাওঁ আহকচোন যিহেতু অনুৰাগী ইমান ভিৰ দেখিছেনে অনুৰাগী মানে হেঁচা মাৰি দিলে কিমান মানুহ হেঁচা মাৰি গ'লে ইফালে মানে বেৰিকেড ভাঙি চিঙি চব গুচি যাবগৈ তেনেকুৱা নিচিনা হৈ আছে ইমান এটা মানে ভিৰ ভাৰ লাখ লাখ অনুৰাগী আহিছে আজি যিহেতু জুবিনদাক চাবৰ কাৰণে লাখ লাখ অনুৰাগী আহি ভিৰ কৰিছে এইটো গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত দেখিছেনে কিমান জনতা চাওক কিমান মানুহ মানে লাখ বুলি কৈছোঁ লাখ জনতাই আহি ভিৰ কৰি আছে এতিয়া এয়াৰপৰ্টৰ সন্মুখত কেনিও ৰাস্তা নাই কেনিও জাগা নাই যাবৰ কাৰণে এনেকুৱা পৰিৱেশ মানুহ ইফালৰ পৰা সিফালে কৰি ঘূৰি আছে আৰু জাগাত এয়া দেখিছেনে
পুলিচ প্ৰশাসনে কিবা বাধা কৰিছে তেখেতলোকৰ লগত পুলিচ প্ৰশাসনৰ তৰ্ক যুদ্ধ হৈছে বাক বিতণ্ডাও হৈছে তথাপিও বুজাবুজি মাজেৰে তৰ্ক বিতণ্ডা হ'লেও মানে বাক যুদ্ধ হ'লেও বুজাবুজি মাজেৰে চব খাম কাটিছে এফালৰ পৰা যিহেতু জুবিন দা আহি আছে জয় জুবিন দা ধ্বনি বাজি আছে লগত জুবিন দা অমৰ হক বাজি আছে আৰু মায়াবিনী ৰাতিৰ বুকুত গানটো বাজি আছে এনেদৰে এনি টাইম বাজিয়ে আছে যিহেতু এয়া এয়াৰপৰ্টৰ সন্মুখত গম পাইছে নহয় কেনেকুৱা ভিৰ ভাৰৰ মাজত আজি অনুৰাগীৰ হাহাকাৰ চাৰিওফালে অনুৰাগী হাহাকাৰ দেখিছে অনুৰাগীয়ে কি পৰিৱেশ সৃষ্টি কৰিছে মানে অনুৰাগীক মাত্ৰ অকল জুবিন গাৰ্গক লাগে ইমান অনুৰাগী দেখিছেনে আৰু এফালে দেখিছে ধুমুহাৰ সতে মোৰ বহুত জোগৰে নাচোন আৰু উই লাভ জুবিন দা গম পাইছে গমে নাপাওঁ যে আমাৰ মাজৰ পৰা জুবিন দা হেৰাই গৈছে আমাৰ হৃদয় দ্বিতীয় আছে আমাৰ হৃদয়ৰ পৰা কেতিয়াও জুবিন দা হৃদয়ত এতিয়াও আছে আমাৰ জুবিন দা আছে বাকী জুবিন দা জুবিন দা আৰু মন যায় আৰু এফালে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহুত যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহুত দিনৰে আপোন আমি পাইছে নহয় দিশে দিশে মৃত্যু অমৰ যেহেতু ভিআইপি ভিভিআইপি বুলি কোনো কথা নাই অনুৰাগী ভিৰত ভিআইপি চব একেলগ হৈ গৈছে অনুৰাগীৰ লগত একেলগ যেহেতু ভিআইপি আহিছে যদিও ভিআইপিও জুবিনৰ অনুৰাগীয়ে হয় সেইকাৰণে চবেই মিলি একেলগে দেখিছেনে জুবিনক এবাৰ চাবৰ কাৰণে জুবিনক শ্ৰদ্ধাঞ্জলি দিয়াটো পিছৰে কথা জুবিন আহিছে বুলি খবৰ পোৱাৰ লগে লগে গোটেই গুৱাহাটী এয়াৰপৰ্টৰ চাৰিওফালে কোনো ক'লেও যাব নোৱাৰা নিচিনা পৰিৱেশ ইমান অনুৰাগী দেখিছে বহি পৰিছে অনুৰাগী আহি ৰাস্তাৰ মাজত মানে ডিভাইডাৰত বহি থিয় হৈ সকলোৱে মানে এটা অপেক্ষাত এটা মানে এনেকুৱা এটা মুহূৰ্ত আহি আছে সকলোৰে মানে উৎকণ্ঠা মানে হৃদয়ৰ কিবা স্পন্দন বাঢ়ি গৈছে তেনেকুৱা নিচিনা উশাহৰ সেইবিলাক বাঢ়ি যোৱা নিচিনা হৈছে সকলোৰে ইমান ৰাতি আহি দেখিছেনে অনুৰাগী কিমান ভিৰ ভাৰ কৰিছে এইফালে দেখিছেনে এয়া কিমান অনুৰাগী আহি আছে গাড়ী ইপিনে গাড়ী লৈ গাড়ীটো গাড়ীয়ে আকৌ খোজকাঢ়ি অহা মানে জুবিন ফেন কিমান আহি আছে অনুৰাগী দেখিছেনে মানে লানি নিচিগা ক'ব মানে বুজাব নোৱাৰা পৰিৱেশ ইমান এটা ডাঙৰ পৰিৱেশ হৈছে মানে কিমান মানে অনুৰাগী আপোনালোকে ভাবি চাওক বস্তুটো মই আজি দেখাই আছোঁ এয়া যিহেতু এতিয়া ৰাতি 2:30 বাজি গ'ল 3টা বাজিবই হ'ব এতিয়া 2:40 হৈছে 2:40ত আপোনালোকে ভাবি চাওক কিমান অনুৰাগী এই ৰাতি 2টা বজাৰ পিছত ইমান অনুৰাগী আহি আছে দেখিছেনে এয়া এয়াৰপৰ্টৰ সন্মুখত যেহেতু বন্ধুসকল এতিয়া সময় লাহে লাহে ওচৰ চাপি আহিছে যেহেতু ফ্লাইটখন আহি পৰিবহি সময় হৈ আহিছে মই আকৌ এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিম এইটো ইমানতে শেষ কৰিছোঁ